পোল অনুষ্ঠিত কৰিব লাগিব গতিকে তাৰ বাবে আমাৰ প্ৰিপেয়াৰনেছটো কেনেকুৱা সেই বিষয়ে আপোনালোকক আমি জনাবলৈ মাতিছোঁ আপোনালোকে জানে যে আমাৰ নটিফিকেশ্যন ইছ্যু হ'ব 28 মাৰ্চত আৰু আমাৰ নমিনেশ্যন তাৰপিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেচাৰ এইটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পোল হ'ব 26 April আৰু আমাৰ কাউণ্টিং অফ ভোটছ আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনি আমাৰ মেইন শ্বেডিউলটো ইয়াৰ উপৰিও আমি আমাৰ ইয়াত কিমান ভোটাৰ্ছ আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এইবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখাং আৰু টোটেল আমাৰ ভোটাৰ হৈছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা polling stations আৰু ৰংখাঙত আছে 140 polling stations আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জোন থাকিব আৰু ইফালে ৰংখাঙতো 10টা জোন থাকিব নহয় 5টা জোন হ'ব টোটেল 10টা জোন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমি আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰেন HS স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতেই হ'ব ষ্ট্ৰং ৰুম তাতেই হ'ব আৰু তাতে আমাৰ 3 টায়াৰ সিকিউৰিটি থাকিব ইনসাইড প্যাৰামিটাৰ্সটো আমাৰ সেন্ট্ৰেল ফোৰ্সৰ দ্বাৰা কৰিব আৰু আউটসাইড প্যাৰামিটাৰ্সটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলোতে সকলো টিমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টিম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টিম আৰু SST টিম মানে ষ্টেটিক সাৰ্ভেইলেন্স টিম সকল আমাৰ অলৰেডি আৰু MCC টিম মডেল কোড অফ কণ্ডাক্ট যাতে ক'তো ভায়োলেশ্যন নহয় তাৰ বাবে আমাৰ টিম সকল অলৰেডি দেয়াৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এবাৰ এটা নতুন দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্ছ আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিক্যালি হ্যান্ডিক্যাপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব আৰু যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলটখিনি পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ সেই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব তো এইখিনি মূল আজিৰ আমাৰ শ্বেডিউলটোৰ বিষয়ে